প্ৰথমতে সকলোকে শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু মহাষষ্ঠী মানে বেলবৰণ, সেইকাৰণে মই আৰু মোৰ ফ্ৰেণ্ড কেইজনী আহিছোঁ আমাৰ চকতে থকা পূজাস্থলীলৈ। প্ৰথমতে আমি আহি কিনে এয়া বেলবৰণ চালোঁ, তাৰপিছতে গ'লোঁ পূজা মণ্ডপলৈ। তাত আজি মুখ্য বন্তি প্ৰজ্বলক হিচাপে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী মাধৱ ৰাজবংশীদেৱক আমন্ত্ৰণ জনোৱা হৈছিল। তাৰ পিছত তেওঁ অকণমান টাইম ভাষণ দিলে আৰু ইফালে মই আৰু মোৰ ফ্ৰেণ্ড কেইজনী ভিডিঅ' বনাই আছোঁ। ইফালে আকৌ সকলো মানুহে বহি তেওঁৰ ভাষণ শুনাত ব্যস্ত আৰু তাৰ পিছতে খালোঁ আমি চাহ। ৰ'ব, আপোনালোকক এতিয়ালৈকে পূজাস্থলীখন দেখুৱাই নাই নহয়। ইফালে আছে আমাৰ মুখ্য কাৰ্যালয়টো, তাৰপিছত আকৌ ইফালে আছে মিঠাই আৰু জিলাপিৰ দোকান আৰু ইফালে কিবা কিবি খোৱা বস্তুৰ দোকান আছে। আৰু মই এয়া সৰু পোৱালীৰ খেলা বস্তুবোৰ চাই পাপৰ আৰু পকৰি খাই ঘৰলৈ আহিলোঁ। অ'কে, বাই।